আজি ফকৰাগ্ৰাম পৌৰসভাখন সম্পূৰ্ণভাৱে এখন কমিটি গঠন কৰা হ'ল, পৌৰসভা কমিটি গঠন কৰা হ'ল। আৰু আমাৰ ৰাইজৰ এই পৌৰসভা কমিটিৰ জৰিয়তে আমি ৰাইজৰ যি আশা আকাংক্ষা আমি পৌৰসভা অঞ্চলটো আমি যেনেধৰণে উন্নত মানৰ বিচাৰিছোঁ, যেনেকুৱা যি পৰিৱেশ এটা সুন্দৰ এটা পৰিৱেশ আমি যি বিচাৰিছোঁ, চবৰ ৰাইজক লগত লৈ ৰাইজৰ কাৰণে ফকৰাগ্ৰামটো এখন চহৰ বনোৱাৰ কাৰণে আমাৰ যি পৰিকল্পনা, এই পৰিকল্পনাটো আমি পূৰ্ণাংগভাৱে ৰূপায়ণ কৰিব পাৰিম বুলি এই মোৰ দৃঢ় এটা বিশ্বাস আছে। আৰু খুব ভাল লাগিছে, খুব ভাল এটা কমিটি গঠন হৈছে। সমাজৰ লগত জড়িত ব্যক্তিজনক আমি পৌৰসভাৰ দায়িত্ব দিব পাৰিছোঁ। খুব ভাল লাগিছে আৰু ভৱিষ্যতে ফকৰাগ্ৰাম অঞ্চলটো উন্নত মানৰ হ'ব, এইটো মই আপোনালোকক আশ্বাস দিছোঁ। ধন্যবাদ। ইতিমধ্যে প্ৰমোদ বড়ো চৰকাৰৰ দিনত বহুতো নতুন চহৰ ঘোষণা কৰিছিল, টাউন ঘোষণা কৰিছিল, আৰু এইবিলাক আপুনি কিমান দূৰ প্ৰভাৱিত? BTCত আমাৰ 16খন পৌৰসভা আছে আৰু এটা নেক্সট প্ৰমোদ বড়োৱেতো একো পৌৰসভা গঠন কৰা নাই। প্ৰমোদ বড়োৱেতো এখন এইটো আমাৰ ইয়াত এতিয়াও অহা নাই, কোনখন কৰিছিলে নিজৰ ব্যক্তিগত ধৰণৰ যেনহে মোৰ অনুভৱ হৈছে। যিয়ে নহওক, বৰ্তমান এখন পৌৰসভা এটা অঞ্চল হ'বলৈ গৈ আছে। আমাৰ আগৰে প্ৰপ'জাল হয় আৰু এইটো আমি ৰূপায়ণ কৰিম। হয়, মই পোনপ্ৰথমতে আপোনালোকৰ জৰিয়তে আজি যি নৱগঠিত কমিটিখনে ছুৱেৰিং চেৰিমনীত তেওঁলোকে শপত বাক্য পাঠ কৰিলে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। তেওঁলোকৰ ওপৰত এটা গভীৰ দায়িত্ব পৰিছে, কিয়নো ফকৰাগ্ৰাম টাউনটো খুব কম সময়ৰ ভিতৰত বনোৱা হৈছিলে, বেছিদিন হোৱা নাই ইয়াৰ। সেইকাৰণে ফকৰাগ্ৰামত বিভিন্ন সমস্যা আছে। এই সমস্যাখিনিক তেওঁলোকক ফেচ কৰি ফকৰাগ্ৰামৰ উন্নয়নৰ হকে কাম কৰি যাব লাগিব। সেইকাৰণে বিশেষকৈ আমাৰ যিজন চেয়াৰমেন আছে, তেওঁ এজন দক্ষ ব্যক্তি হয় আৰু এইবেলি যি আমাৰ চৰকাৰ আছে, চৰকাৰৰ লগত তেখেতৰ এটা খুব সুসম্পৰ্ক আছে। এইকাৰণে হয়তো চিফ মহোদয়ে তেখেতকে এই ফকৰাগ্ৰামৰ চেয়াৰমেন হিচাপে তেখেতকে বিবেচিত কৰিছে আৰু যাৰ ফলত আজি তেওঁক আমি চেয়াৰমেনৰ দায়িত্বটো দিব লগা হৈছে। মই নিজে ফকৰাগ্ৰামৰ MCLA হিচাপে মই নিজে বিশ্বাসী, যিজন এইবেলি আমাৰ চেয়াৰমেন হৈছে, তেখেতে আমাৰ গোটেইখিনি সমস্যা সমাধান কৰিব নোৱাৰিলেও এটলিষ্ট 70% তেওঁ কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস আছে। আৰু এইখিনিতে মোৰো যিখিনি সহায় সহযোগিতা লাগে নিশ্চয় থাকিব, কিয়নো মোৰ এইখন হ'ল হোম টাউন। সেইকাৰণে মই নিজে ৱাৰ্ড নম্বৰ 2 হয়। সেইকাৰণে ইয়াত এটা আমাৰ মাজত চেয়াৰমেন আৰু মোৰ মাজত এটা সুসম্পৰ্ক বা যিকোনো এটা সমস্যাই হওক বা আলোচনা বিলোচনা হওক, সময় নালাগে, আমি যেতিয়া তেতিয়া বহিব পাৰি। সেইকাৰণে চিফ চাবে তেখেতক চেয়াৰমেন দিয়াৰ কাৰণে মই চিফ চাবকো ধন্যবাদ জনাইছোঁ আৰু ময়ো নিজে হেপী ফিল কৰিছোঁ, কিয়নো চেয়াৰমেনজন মই এনেকুৱা এজন মানুহ পাইছোঁ, তেওঁক দি মোৰো এটা সাহস যে আমি ফকৰাগ্ৰামৰ হকে কাম কৰি যাব পাৰিম। আৰু ফকৰাগ্ৰামৰ যি 8খন ৱাৰ্ড আছে, আমি 8খন ৱাৰ্ডকে পেৰেলেলি আমি যিমানখিনি সম্ভৱ আমি একেলগে যৌথভাৱে আমি উন্নয়ন কৰি লৈ যাম। হয়, আজি আমাৰ এইখন ফকৰাগ্ৰাম মিউনিচিপালিটি বৰ্ডৰ অভাৰটেকিং চেৰিমনী আছিলে আৰু এইখন অভাৰটেকিং চেৰিমনীত আমাৰ বিভাগীয় EM শ্ৰী মুনমুন বাইদেউ উপস্থিত আছিলে, লগতে আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ EM প্ৰকাশ বসুমতাৰী, লগতে বিভিন্ন আমাৰ দলীয় কাৰ্যকৰ্তাসকল আৰু লগতে বিভাগীয় বিষয়ববীয়াসকল উপস্থিত আছিলে। হয়, এইবাৰ আমি পৰিকল্পনাটো বহুত আছে, কিন্তু এই হিচাপতে ক'ব লাগিব এইটো আমাৰ সুযোগ, যিহেতু আমাৰ নিজা গভৰ্ণমেণ্ট, আমি BPF দলৰে হয় আৰু আমাৰ নিজা EM আছে
লগতে আমাৰ ইখন সমষ্টিৰে আমাৰ MCLA আছে আমি বিভাগীয় EM লগতে আমাৰ MCLA লগতে আমাৰ ওচৰৰে EM আছে ছ'চিয়েল ৱেলফেয়াৰৰ আৰু ইহঁতে আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আমাক ইহঁতৰ পুঁজিৰ পৰা যথেষ্ট সহায় বা পুঁজি আগবঢ়াব বা আবণ্টন দিব আৰু আমি আশাবাদী আমি ফকৰাগাৰাম টাউনখনক বহুত উন্নত কৰিব পাৰিম বুলি नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो